ফ্ৰেণ্ডছ, আজি মই লাঞ্চত বনাইছিলোঁ বইল ফিছ আৰু তাৰে ৰেচিপিটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। এয়া মই বইল ফিছৰ বাবে লৈছিলোঁ ফুলকবি, আলু, বিনছ আৰু গাজৰ। এইখিনি মই এটা চিটি মাৰি ভালকৈ সিজাই লৈছিলোঁ। ইয়াত আপোনালোকে বিলাহী এটা দি ল'ব পাৰে, কিন্তু মই বিলাহীটো তাত দিয়া নাছিলোঁ, মই বিলাহীটো পুৰি লৈছিলোঁ। এয়া দেখিছেনে, গোটেইখিনি লৈ পেলাই আদা বটাও লৈছোঁ আৰু গোটা জিৰা আৰু জালুক অলপ খুন্দি লৈছোঁ। এয়া মই এইখিনি মেছ কৰি লৈছোঁ। মেছ যিমানে কৰি ল'ব বস্তুটো সিমানে ডাঠ হ'ব আৰু খাবলৈ বেছি ভাল লাগিব। এই গোটেইখিনি দি লৈছোঁ। বিলাহীটো মেছ কৰি মই তাতে দি দিছোঁ, গুড়াখিনিও দি দিছোঁ একেলগত। এতিয়া আপুনি 20 বা 15 মিনিটমান ঢাকন মাৰি থ'ব। মই ঢাকন খুলি পেলাই চাইছোঁ মাছটো সিজিছে নে নাই। পূৰা ভালকৈ সিজি গ'ল। ইয়াত আপোনালোকে ধনিয়া অলপ দি পেলাই অকণমান ঠাণ্ডা হ'লে পৰিৱেশন কৰিব পাৰে। বিৰাটেই খাবলৈ ধুনীয়া হয়। এয়া চাওকচোন, মোৰ লাঞ্চ ৰেডি। আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰিব পাৰে, বিৰাটেই ভাল লাগে। দেখিবলৈ যিমান ধুনীয়া যে খাবলৈ তাতকৈও বেছি ধুনীয়া হয়। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব দেই। আজিলৈ বাই বাই।